নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম পান কাৰ্ড আৰু আধাৰ কাৰ্ড মোবাইলেৰে কেনেকৈ লিংক কৰাব পাৰি। পান কাৰ্ড আৰু আধাৰ কাৰ্ড বৰ্তমান সময়ত এনেকুৱা হৈছে, যদি এই দুয়োটা লিংক কৰাই নলয়, আপুনি বিভিন্ন সময়ত বিভিন্ন সমস্যাত ভুগিব পাৰে। পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাবৰ কাৰণে আপুনি কোনো কম্পিউটাৰ দোকানত যোৱাৰ প্ৰয়োজন নাই। আপুনি ঘৰতেই থাকি নিজৰ স্মাৰ্টফোনৰ যোগেদি পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাব পাৰিব। মই কেনেকৈ পান কাৰ্ড আৰু আধাৰ কাৰ্ড মোবাইলৰ যোগেদি আপোনালোকে লিংক কৰাব পাৰিব, মই সেই বিষয়ে ভিডিঅ'টোত ক'ম। আপোনালোকে ভিডিঅ'টো ভালদৰে মন দি চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই অনা প্ৰতিটো জানিবলগীয়া কথাৰ ভিডিঅ' আপোনালোকে নিবিচৰাকৈয়ে পাই যায়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে গুগলত গৈ চাৰ্চ কৰিব ই ফিলিং। ইমানখন লিখাৰ লগে লগে বাকীখিনি আহি যাব তলত। ই ফিলিং ইনকাম টেক্সত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ খুলিব, এনেকুৱা ধৰণৰ পেজ। ইয়াতে থকা ই ফিলিং হোম পেজত ক্লিক কৰিব। ইয়াৰ পিছত নতুন এটা পেজ খুলিব। ইয়াত ছাইডত থকা লিংক আধাৰত ক্লিক কৰিব, ওপৰৰ ছাইডত থকা। ইয়াৰ পিছত এটা নতুন পেজ খুলিব। এই পেজটোত আপোনালোকে 4টা বাকচ দেখিছে। ইয়াত সকলোতকৈ ওপৰত আপোনালোকৰ পান কাৰ্ডৰ যি নাম্বাৰ থাকে, সেই নাম্বাৰটো টাইপ কৰিব। পান কাৰ্ডৰ নাম্বাৰটো টাইপ কৰি হোৱাৰ পিছত আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো টাইপ কৰিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো টাইপ কৰাৰ পিছত আপোনালোকে যিজন মানুহৰ নামত কৰি আছে তেখেতৰ নামটো, তাৰপিছত একেবাৰে তলৰ বাকচত আপোনালোকে ফোন নাম্বাৰটো টাইপ কৰিব লাগিব। ফোন নাম্বাৰ টাইপ কৰাৰ পিছত ছাইডত তলৰ দুখাৰী পঢ়িব, পঢ়ি তলত থকা সৰু সৰু ঘৰকেইটাত ক্লিক কৰিব। ক্লিক কৰি লিংক আধাৰত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো ইয়াত পেষ্ট কৰিব। পেষ্ট কৰি পিনি ইয়াত ভেলিডেটত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাক দেখুওৱা হ'ব, আপোনাৰ এনেকুৱা এটা মেছেজ আহিব। মেছেজটো চাই ল'ব। মেছেজটো চাই লোৱাৰ পিছত যদি আপোনাৰ ডাউট থাকে, আপুনি আকৌ গৈ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ পান নাম্বাৰ, ওপৰৰ ঘৰটোত পান নাম্বাৰ আৰু তলৰ ঘৰটোত আধাৰ নাম্বাৰটো টাইপ কৰিব। টাইপ কৰি পিনি ইয়াত লিংক ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এটা মেছেজ আহিব। যদি এনেকুৱা ধৰণৰ ছাকচেছফুলি মেছেজ আহে, তেন্তে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক হৈ যাব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব। কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰিব। মই আপোনালোকক যিমান পাৰোঁ আপোনালোকক প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আন 10জনেও ভিডিঅ'টো পাই যায়। ধন্যবাদ।